গুৰু ক্ষমা নাই মই চিৰদিনৰ কাৰণে কৰিম বিৰোধ আঁতৰি যা মোৰ সন্মুখৰ পৰা কৰ্মফল শুন তই আজি মোক শাস্ত্ৰ জ্ঞান দিবলৈ আহিছ মোৰ চাৰিটা সন্তানে মোৰ কথা মতে সাংসাৰিকৈ মোৰ সৃষ্টিত মান বহাইছে কিন্তু সংসাৰ কৰিবলৈ পোৱাত মোৰ বাক্য সেয় জ্ঞান কৰি জগতত নিজকে জ্ঞানী গুৰু বুলি ভাবিছ তোক আজি মই সকলো শাস্ত্ৰ জ্ঞান এই মুহূৰ্ততে হক বিৰক্ত দৈত্যকুলৰ জন্ম গ্ৰহণ কৰি বিবাহ পাতল আবদ্ধ জীৱন অতিবাহিত কৰিবৰ বাবে তিনি যুগৰ বাবে মধ্যলৈ খালিব